নমস্কাৰ ৰিয়েল নিউজ অসমলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি অপিনিয়ন অনুষ্ঠানত আমি এটা বিশেষ বিষয় আপোনালোকলৈ লৈ আহিছোঁ আৰু অপ্ৰাদেশিক শিক্ষকসকলৰ যি সমস্যা সেই সমস্যা সম্পৰ্কত শিক্ষকসকলৰ মতামত কি আৰু তেওঁলোকে কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে এই সম্পৰ্কত আমি কেইজনমান শিক্ষকৰ লগত আলোচনা কৰিম আৰু তেওঁলোকৰ সমস্যাৰ বিষয়ে বুজ ল'ম। আমাৰ লগত আছে এজন শিক্ষক, আপোনাৰ পৰিস্থিতি দিব। নমস্কাৰ, মোৰ নাম শ্ৰী হেমন্ত কুমাৰ দাস। মই আমাৰ মঙলদৈ নিকটৱৰ্তী পকাবাৰীপাৰা গাঁৱত অনুষ্ঠিত দৰংজ্যোতি হাইস্কুলৰ মই প্ৰধান শিক্ষক। আৰু মোৰ লগত আছে আমাৰ দৰংজ্যোতি এম ই স্কুলৰ প্ৰধান শিক্ষক দীনা চহৰীয়া। এখেতৰ ঘৰ পকাবাৰীপাৰা গাঁৱতেই আৰু মোৰ ঘৰ হ'ল বৰকুমাপাৰা গাঁও। ঠিক আছে, আপোনালোকে বৰ্তমান কি কি অসুবিধাৰ সন্মুখীন হৈছে অলপ জনাব। যোৱা 1987 চনত দৰংজ্যোতি এম ই স্কুল বুলি এখন স্কুলতে আৰম্ভ কৰা হয়। তাৰপিছত 1990 চনত হাইস্কুলখন প্ৰতিষ্ঠা হয় আৰু তেতিয়াৰ পৰা স্কুলখন ধুনীয়াকৈ চলি আছে। কিন্তু ঘটনা হ'ল আমাৰ 2004 চনতেই স্কুল ৰিকগনাইজ হ'ল। এম ই খণ্ড 2005 চনত ৰিকগনাইজ হ'ল। তাৰপিছতো কিন্তু স্কুল আজিলৈকে পাৰিশীকৃতকৰণ নহ'ল, যাৰ ফলত আমাৰ শিক্ষক কৰ্মচাৰীসকলৰ পানীত হানাচৰা অৱস্থা হৈছে। আনকি তেওঁলোকে দিন হাজিৰা কৰি পেট প্ৰৱৰ্তাই আছে। 2-4জন শিক্ষকে ঘৰুৱা টিউশ্যন কৰে। গতিকে বহুত সমস্যাৰ মাজত তেওঁলোক জৰ্জৰিত হৈ আছে। ইতিমধ্যে এম ই খণ্ডৰ পৰা 2জন শিক্ষক আমাৰ মাজৰ পৰা অৱসৰ গ্ৰহণ কৰিলে। আমাৰ অতি পৰিতাপৰ বিষয়। তেওঁলোকে কোনো ধৰণৰ এতিয়ালৈ চৰকাৰৰ ফালৰ পৰাই হওক বা কোনো ধৰণৰ তেওঁলোকে সুবিধা নাপালে। যিয়ে নহওক 2013 চনত যেতিয়া চৰকাৰে অসমৰ বহুখিনি স্কুল প্ৰাদেশিকৰণ কৰিলে, তেতিয়া আমাৰ স্কুলখিনি লিষ্টত আহিছিলে, নেটত আহিলে। আৰু কিন্তু ঘটনা হ'ল 2003 চনলৈ ৰিকগনাইজ হোৱা সকলো স্কুল প্ৰভিঞ্চিয়েলাইজ হৈ গ'ল। আনকি যিবিলাক স্কুলত ছাত্ৰ ছাত্ৰী তেনেই তাকৰ বা ৰিজাল্ট নাই তেনেকুৱা স্কুল ৰিজাল্ট বেয়া হোৱা স্কুলবিলাকতো ইতিমধ্যে প্ৰাদেশিকৰণ হৈছে। সেয়েহে আমি কিছু অসুবিধা অনুভৱ কৰিছোঁ। এতিয়া আমি যিখন আইনৰ আঁতত সোমাইছোঁ, গতিকে কেতিয়া প্ৰাদেশিকৰণ হ'ব, কোনবিলাক শিক্ষকৰ হয়তো কিছুমান শিক্ষক বাদ পৰি যাব, এই ক্ষেত্ৰত আমি ডাঙৰ সমস্যাৰ সন্মুখীন হ'ম। গতিকে আমি চৰকাৰলৈ অনুৰোধ জনাইছোঁ যে অসমৰ এই ভয়াৱহ সমস্যাৰ মাজতে হ'লেও আমাৰ শিক্ষকখিনিক কিছু সকাহ দিয়ক। এটা সময়ত আমাক ফাইনেন্সিয়েল এছিষ্টেণ্ট দিছিলে, কিন্তু এতিয়া সেইটোও বন্ধ কৰিছে। অন্ততঃ আমাক তৎকালীনভাৱে আমাৰ শিক্ষকসকল চলিব পৰাকৈ এটা ফাইনেন্সিয়েল এছিষ্টেণ্ট দিব লাগে। আৰু তাৰপিছতে আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে প্ৰতিশ্ৰুতি দিয়া মতে আগষ্টৰ ভিতৰত স্কুলসমূহ প্ৰাদেশিকৰণ কৰি আমাৰ সমস্যাবিলাক দূৰীকৰণ কৰিব লাগে। নহ'লে আমাৰ শিক্ষকসকলে এতিয়া টিউশ্যন কৰিব যাব নোৱাৰে, কিয়নো লকডাউন চলি আছে। আমাৰ শিক্ষকসকলে বজাৰত ওচৰতে থকা বঙলাগড় বজাৰত তেওঁলোকে তৰকাৰী বিক্ৰী কৰে, সেইটো কৰিব পৰা নাই। এতিয়া বঙলাগড় বজাৰত তেওঁলোকে ব্যৱসায় কৰে, কৰিব পৰা নাই, যাৰ ফলত তেওঁলোকৰ পানীত হানাচৰা অৱস্থা হৈছে। গতিকে মই চৰকাৰলৈ অনুৰোধ জনাইছোঁ, আমাৰ বিশেষকৈ স্বাস্থ্যমন্ত্ৰী মহোদয়ে আমাৰ কাৰণে আমি ভগৱান সদৃশ বুলি ক'ব বিচাৰিছোঁ। যিহেতু অসমখন তেওঁ এতিয়া বচাই আছে। কৰোণা সদৃশ যিটো মহামাৰীৰ পৰা তেওঁৰ যিটো ভূমিকা সেইটো প্ৰশংসনীয়। তেওঁক আমি তাৰ মাজতে আমি অনুৰোধ জনাইছোঁ, আমাৰ যিটো সমস্যা এই সমস্যাটো তেখেতে অনতিপলমে সমাধান কৰি আমাৰ এই গোটেই অসমৰ অপ্ৰাদেশিকৃত স্কুলসমূহৰ সমস্যাবিলাক সমাধান কৰিলে অন্ততঃ আমি তেখেতৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিম আৰু তেখেতৰ আমি দীৰ্ঘায়ু কামনা কৰিছোঁ। গতিকে আমাৰ এই সমস্যাটো সমাধান কৰি আমাৰ শিক্ষকসকলৰ পৰিয়ালবিলাক পোহপাল দিবলৈ তেখেতে আমাক উদগনি দিবলৈ তেখেতৰ ওচৰত অনুৰোধ জনাইছোঁ। আৰু এটা বিশেষ কথা মই আপোনাক অৱগত কৰিছোঁ যে আমাৰ স্কুলৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল এতিয়ালৈ যদিও আমি 100% আমাৰ ৰিজাল্ট হোৱা নাই, কিন্তু আমাৰ ৰিজাল্ট প্ৰশংসনীয় ৰিজাল্ট। আনকি প্ৰত্যেক বছৰে ডিষ্টিংশ্যন ষ্টাৰ মাৰ্ক পাইছে, ছাত্ৰ ছাত্ৰী পাছ কৰিছে। এই বছৰ যিসকল ল'ৰা ছোৱালীয়ে পৰীক্ষা দিছে তেওঁলোকৰ আমাৰ অন্ততঃ 3-4জনে ডিষ্টিংশ্যন মাৰ্ক পাব, ষ্টাৰ মাৰ্ক পাব। তেনেকুৱা ৰিজাল্ট হৈ থকাৰ পিছতো আমি কিন্তু চৰকাৰৰ সুবিধাৰ পৰা বঞ্চিত হৈ আছোঁ। ঠিক তেনেদৰে তেনেকুৱা ৰিজাল্ট নোহোৱা স্কুলে কিন্তু এতিয়া আমাৰ লেখীয়া স্কুলে দৰমহা লৈ
বছৰৰ পৰা অধিক দৰমহালৈ চাকৰি কৰি আছে আৰু তেওঁলোকে এতিয়া আমাক অলপ এনেকুৱা এটা পৰ্যায় পাইছেগৈ যে পাৰিহিত স্কুলখিনিয়ে আমাক এতিয়া অলপ হিংসুকুৰে চোৱা হৈছে। এইটো আমাৰ কাৰণে এটি পৰিতাপৰ বিষয় হৈছে যে তেওঁলোকে আমাক ঘৃণা কৰে, অলপ হিংসুকুৰে চায়। এইটো আচলতে অসমৰ কাৰণে, অসমীয়া সমাজৰ কাৰণে বা আমাৰ অসমখনৰ কাৰণে এইটো এটা দুখ লগা বিষয়। এইটো যাতে নহয় তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু শেষত মই পুনৰ শিক্ষামন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ, তেখেতৰ লগতে আমাৰ অসম চৰকাৰক অনুৰোধ জনাইছোঁ যে আমাৰ এই সমস্যাবিলাক অতি সোনকালে সমাধান কৰি আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল যাতে তেওঁলোকৰ অভাৱসমূহ মুখীমূৰ হয় তাৰ কাৰণে অনুৰোধ জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। আপোনাক মই সুধিব বিচাৰিছোঁ, যিহেতু বৰ্তমান লকডাউন পিৰিয়ড চলি আছে সকলো অৱগত, আৰু এই লকডাউন পিৰিয়ডত আপোনালোকৰ কেনেধৰণৰ সমস্যা হৈছে, মানে বিশেষকৈ জীৱন নিৰ্বাহ কৰাৰ ক্ষেত্ৰত কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে? অসুবিধাটো যথেষ্ট হৈছে, যিহেতু মই ইতিমধ্যে কৈছোঁ যে আমাৰ বেছিখিনি শিক্ষকে ঘৰুৱা টিউশ্যন কৰে, টিউশ্যন কৰি পেট প্ৰৱৰ্তাই আছে। তেওঁলোকৰ প্ৰত্যেকৰে ল'ৰা ছোৱালী আছে, ওচৰতে থকা বজাৰত বজাৰ কৰে, সাপ্তাহিক বজাৰ কৰে, আৰু প্ৰত্যেক দিনে ওচৰতে থকা যিবিলাক বজাৰ আছে, বজাৰত ঘৰৰ পৰা ঘৰুৱা তৰকাৰী বেচিব নিয়ে, তামোল পাণ বিক্ৰী কৰিব নিয়ে, সেইবিলাক কৰিব পৰা নাই। যাৰ ফলত আৰু তেওঁলোকে আনকি এনেকুৱাও হৈছে যে মানুহৰ ঘৰত দিন হাজিৰা কৰি পেট প্ৰৱৰ্তাই আছে, সেইটোও কৰিব পৰা নাই। গতিকে এতিয়া তেওঁলোকে এসাঁজ খালে এসাঁজৰ কথা চিন্তা কৰিবলগীয়া অৱস্থা হৈছে, যিটো নেকি আমাৰ কাৰণে তাতকৈ ডাঙৰ সমস্যা হৈছে। আৰু এনেকুৱাও হৈছে যে আমাৰ শিক্ষকখিনিয়ে এতিয়া আমাক ফোন কৰিছে যে ছাৰ আমি আত্মহত্যা কৰিব লাগিব নেকি, এতিয়া এনেকুৱা ধৰণৰ সমস্যাৰ কথা কৈছে। কিন্তু যিহেতু এটা কথা ঠিক যে আমাৰ যিটো বেমাৰ হৈছে সমগ্ৰ বিশ্বত, এইটো আচলতে হ'ব নালাগিছিল। কিন্তু এইটো কাৰণে আমি লকডাউনটো মানিব লাগিব। আমি গাঁওসমূহত আমি সজাগতা সৃষ্টি কৰিছোঁ, আমাৰ শিক্ষকসকলে সজাগতা সৃষ্টি কৰিছে। তাৰপিছতো আমাৰ শিক্ষকসকল যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। আৰু এইটো সমস্যা চৰকাৰৰ ফালৰ পৰা কিবা এটা, চৰকাৰে যেনেকৈ আজি অসম চৰকাৰে যেনেকৈ আমাৰ বাহিৰত থকা ছাত্ৰ ছাত্ৰীসকলক সহায় কৰিছে, যে আমাৰ দুখীয়াসকলক সহায় কৰিছে, ঠিক তেনেকৈ যদি আমাৰ শিক্ষকসকলকো কিছু সহায় কৰিলেহেঁতেন, তেতিয়া নিশ্চয় আমাৰ শিক্ষকসকল কিছু উপকৃত হ'লহেঁতেন। আপোনাৰ পৰিচয়টো দিব। আপুনি বৰ্তমান সময়ছোৱাত, লকডাউনৰ সময়ছোৱাত আপুনি এজন শিক্ষক হিচাপে কেনেকুৱা অসুবিধা অনুভৱ কৰিছে, আপোনাৰ মতামতটো দাঙি ধৰিব। নমস্কাৰ, মোৰ নাম শ্ৰী দিনাৰায়ণ চহৰীয়া, দৰংগুটি মধ্য ইংৰাজী বিদ্যালয়ৰ বৰ্তমান প্ৰধান শিক্ষক। আমি 1987 চনৰ পৰা এই বিদ্যালয়ত কাম কৰি আছোঁ, আৰু এতিয়ালৈকে আমাৰ বিদ্যালয় পাৰিশিত হোৱা নাই, আৰু আমাৰ কোনো চৰকাৰী সাহায্যও আমি পোৱা নাই। এটা সময়ত আমি এটা ফাইনেন্সিয়েল এছিষ্টেণ্ট এটা পাইছিলোঁ, সেইটো বৰ্তমান বন্ধ। আৰু বৰ্তমান অৱস্থাত যিটো কৰোণা ভাইৰাছৰ কাৰণে লকডাউন দিছে, এনেকুৱা অৱস্থাত আমাৰ আৰ্থিক দিশত যথেষ্ট আমি অসুবিধাৰ সন্মুখীন হৈছোঁ, আৰু আমাৰ পৰিয়াল আদি পোহপালনৰ ক্ষেত্ৰতো বহুত অসুবিধাৰ সন্মুখীন হৈছে। সেয়ে আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে তৎকালে আমাৰ এই সমস্যাবিলাক দূৰ কৰি বিদ্যালয়খিনি কমিশনাইজ কৰিলে আমি মাতে আনন্দিত হ'ম। এয়া আমাৰ শিক্ষামন্ত্ৰী মহোদয়ৰ ওচৰত প্ৰণিপাত। হয়, আপোনালৈ ধন্যবাদ। আপোনাৰ পৰিচয়টো দিব। মোৰ নাম শ্ৰী জয়ন্ত হাজৰিকা, মই দৰংগুটি হাইস্কুলৰ এছিষ্টেণ্ট শিক্ষক। মই এই লকডাউনৰ সময়ত বিশেষ অসুবিধাৰ সৃষ্টি কৰিছোঁ, কাৰণ আমাৰ স্কুলত এই 13তে হোৱা কথা আছিল, কিন্তু তেতিয়া নহ'ল। আমাৰ 2004 চনৰ ৰিটাৰ্ণমেণ্ট হ'লেও আমি 13ত আমাৰ স্কুল নোহোৱা হেতুকে, আৰু ইয়াৰ আগতে আমি চৰকাৰৰ পৰা এটা আৰ্থিক অনুদান পাইছিলোঁ, এতিয়া সেইটো পোৱা নাই। গতিকে আমি যিখিনি স্কুলৰ শিক্ষক আছোঁ, এইখিনি বেছিখিনি আমাৰ দুখীয়া শিক্ষক, আৰু আমাৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা। আমাৰ নিজৰ এই যিখন কাৰ্ড, ৰেচন কাৰ্ড, এতিয়া যিবিলাক আমাৰ ফ্ৰীকৈ চাউল পাইছে, তেনেকুৱা ধৰণৰ ৰেচন কাৰ্ডো নাই, বা ঘৰুৱা অৱস্থাও বেয়া, তেনেকুৱা চাকৰি বাকৰিও নাই। গতিকে আমাৰ চলাৰ অসুবিধা হৈছে। আমি যেতিয়া স্কুল আমাৰ চলি আছিল, তেতিয়া আমি কিবা কৰি স্কুলত আছোঁ, আৰু স্কুল ঠিক শেষ হোৱাৰ পিছত আমি কোনোবা ঠাইত ভাটিবেলা গৈ এই ধৰা চব্জি বেপাৰ বা কোনোবা দোকানত থাকিও তেনেকুৱাকৈ আমি চলি আছিলোঁ। এতিয়া লকডাউনত সেইখিনিও আমাৰ নোহোৱা হ'ল, আৰু দেওবাৰে আমি এই দেওবৰীয়া হাট বা ওচৰতে থকা
কোনোবা বজাৰত বহি এনেকুৱা ধৰণৰ আমি কিবা বেপাৰ কৰি আমি চলি আছিলোঁ। এতিয়া সেইটো নোহোৱা হ'ল। মুঠতে আমাৰ চাৰিওফালৰ পৰা এনেকুৱা এটা হাহাকাৰ যেন আমি এই কি কৰিম কি নকৰিম তেনেকুৱা এটা অৱস্থা। গতিকে আমি চৰকাৰক এটা অনুৰোধ কৰিছোঁ, মানে আমাৰ শিক্ষামন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাইছোঁ যে আমাৰ লেখীয়া যিখিনি অপাৰদৰ্শিত বিদ্যালয় আছে তেওঁলোকৰ অৱস্থা চাগৈ মোৰ নিচিনাই। গতিকে মই অনুৰোধ কৰোঁ যে তেওঁ অতি শীঘ্ৰে এই লোকসকলৰ কথা ভাবি তেওঁ আমাৰ স্কুলখিনি প্ৰভিঞ্চিয়েলাইজ কৰে আৰু লগতে এইকেইদিন চলিব পৰাকৈ তেওঁলোকক এটা আৰ্থিক সাহায্য দিবলৈ মই তেওঁক অনুৰোধ জনাইছোঁ। হয়, আপোনাক ধন্যবাদ জনাইছোঁ। আপোনাৰ পৰিচয়টো দিব। নমস্কাৰ, মোৰ নাম শ্ৰী অৰুণা শইকীয়া। মই 2001 চনৰ পৰা দৰংগুটি মধ্য ইংৰাজী বিদ্যালয়ত হিন্দী শিক্ষয়িত্ৰী হিচাপে কাম কৰি আছোঁ। বৰ্তমানলৈকে আমাৰ স্কুলৰ কোনো চৰকাৰীকৰণ নাই। গতিকে চৰকাৰীকৰণ কৰি আমাক উপকৃত কৰিবলৈ মহোদয়ৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। হয়, আপোনাক ধন্যবাদ জনাইছোঁ। আপোনাৰ পৰিচয়টো দিব। নমস্কাৰ, মোৰ নাম শ্ৰী কীৰ্তন চন্দ্ৰ নাথ। মই দৰংগুটি হাইস্কুলৰ এছিষ্টেণ্ট। মই 1999 চনৰ পৰা হয়, আপোনাৰ পৰিচয়টো দিব। নমস্কাৰ, মই দৰংজ্যোতি মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী। মই ইয়াতে 2004 চনৰ পৰা শিক্ষকতা কৰি আছোঁ আৰু এতিয়া এই COVID-19 মহামাৰী যেতিয়াৰ পৰা দেখা দিলে তেতিয়াৰ পৰা আমাৰ মানে স্কুলত চলাৰ বৰ অসুবিধাৰ সৃষ্টি হৈছে বা ল'ৰা ছোৱালী ভৰণ পোষণ দিয়া বা পঢ়াৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। গতিকে শিক্ষামন্ত্ৰী মহোদয়ক এটাই প্ৰাৰ্থনা কৰোঁ যাতে আমাৰ এই অপাৰদৰ্শিত বিদ্যালয়খিনি অতি সোনকালে পাৰদৰ্শীকৰণ কৰি যাতে সকলোখিনি শিক্ষক শিক্ষয়িত্ৰী যাতে পথ চলা বা মুকলি কৰে তাৰ কাৰণে তেওঁৰ ওচৰত মানে প্ৰাৰ্থনা জনাইছোঁ। এয়া মোৰ ক'বলগীয়া।